এইখন আমাৰ স্বাস্থ্য কেন্দ্ৰ এইটো 13 বেডেড এইটো হস্পিটেল এইটো বনোৱা হৈছিল 2013 চনত যেতিয়া আধাৰশিলা স্থাপন কৰি এইটো বনোৱা হৈছিলে এইটো ডক্টৰ নাৰ্ছ নোহোৱাৰ বাবে এইটো জৰাজীৰ্ণ হৈ আছে আৰু এনেকুৱা বহুত অসুবিধা আছে ৰাস্তা ঘাটতো আছেই এতিয়া আৰু আমাৰ এইখন এলেকাত বহুত অসুবিধাত এনেকুৱা সন্মুখীন হৈছোঁ গতিকে আমি ভাবোঁ যোৱা 15টা বা 20টা বছৰত যিখিনি চৰকাৰ আছিলে ইউপিপিএলে হওক বিপিএফে হওক আমাৰ ইয়াতে কোনো কাম কৰা নাই জাষ্ট মাত্ৰ আমাক ভোট বেংকৰ নিচিনা আমাক ব্যৱহাৰ কৰি আহিছে তেখেতে গতিকে আমি ভাবোঁ আমাৰ বিটিচিৰ যিটো 15খন যিটো সমষ্টি আছে প্ৰায় গোটেই সমষ্টিতেই আমাৰ আদিবাসীসকলৰ যথেষ্ট ভোটাৰ আছে আমাৰ এইখন গোসাইগাঁও হিচাপে আমি বৰ্তমান ছেকেণ্ড লাৰ্জেষ্ট আছোঁ তথাপিও আমাৰ আদিবাসী ফালৰ পৰা আমাৰ বিটিচিত এটাও প্ৰতিনিধি আমি পঠাব পৰা নাই আমালোকক মানে চান্সেই দিয়া নাই টিকেটেই দিয়া নাই আমি কেনেকৈ পঠাব পাৰিম বিভিন্ন সময়ত তেনেকা আমাৰ বিধানসভাবিলাক MLA বিলাক আহে মানে নিৰ্বাচন আহে নিৰ্বাচন গুচি যায় কিন্তু এইবেলিও আমি সমাগত যেহেতু বিধানসভা নিৰ্বাচন আহি পাইছে অলৰেডি 10 তাৰিখত হ'ব লগা এপ্ৰিলত তো আমি আশাবাদী যে আমি ৰাজ্য হিচাপে আমি বিজেপি কেন্দ্ৰিতক বিচাৰি আছোঁ আৰু আমি সেই একেই অনুৰোধ আমাৰ ৰাজ্যিক বিজেপি সভাপতি ডাঙৰীয়ালৈ আৰু তথা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ যে আমাৰ এইখন অঞ্চলৰ উন্নতিৰ কাৰণে ইয়াতে আমাৰ বিজেপি প্ৰাৰ্থী হিচাপে দিয়ে